আজি আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰত ভৰি দিলে। আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মোৰ নিজৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম স্বাধীনতা। ককাই, মোৰ স্বাধীনতা হেৰাইছে, দিব নেকি আপোনাৰ পৰা অলপ স্বাধীনতা? বাইদেউ, মোৰ স্বাধীনতা হেৰাইছে, আছে নেকি আপোনাৰ ওচৰত মোৰ স্বাধীনতা? অসমাই ভিক্ষাৰ জলংগালৈ আহিছোঁ, দিব নেকি অকণমান স্বাধীনতা? সমস্ত অহংকাৰক হত্যা কৰি আহিছোঁ, হে ভাৰত মাতা, দিব নেকি বাচিব পৰা অকণমান স্বাধীনতা? সৰ্বানন্দ, পকেটত আছে নেকি আপোনাৰ স্বাধীনতা? আপোনাৰ ওপৰত দেখোন অমিত শ্বাহ। হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ ওচৰত আছে নেকি স্বাধীনতা? ধুৰ, আপুনি দেখোন মোদীৰ নাকেৰে লয় উশাহ। হে ভাৰত মাতা, ক'ত স্বাধীনতা? শিশুবোৰে কান্দিব নোৱাৰে, শিয়াল আৰু বাঘৰ ভয় দেখুওৱা হয়। নাৰীবোৰে উচপিব নোৱাৰে, সমাজ আৰু দায়িত্বৰ পাঠ শিকোৱা হয়। শিক্ষাৰ্থীবোৰে পঢ়িব নোৱাৰে স্বাধীনতাৰ পাঠ, চৰাইবোৰে উৰিব নোৱাৰে, নাই স্বাধীন আকাশ। কবিবোৰে লিখিব নোৱাৰে স্বাধীন কবিতা, কণ্ঠশিল্পীবোৰে গাব নোৱাৰে স্বাধীনতাৰ গান। পুলিচে কৰিব নোৱাৰে ডিউটি, কৰ্মচাৰীয়ে চলাব নোৱাৰে কাৰ্যালয়। হে ভাৰত মাতা, তোৰ কোনটো ভাজত আছে স্বাধীনতা? হে ভাৰত মাতা, তোৰ কোনটো ভাজত আছে স্বাধীনতা? সাংবাদিকবোৰে আজি পুতলা, কৃষকবোৰে আজি ভূমিহাৰা। চোৱা চোৱা হে ভাৰত মাতা, ভঙা বন্দুক লৈ দৌৰিছে তোৰ বিপ্লৱী ল'ৰা। হে ৰাষ্ট্ৰপ্ৰধান অমিত শ্বাহ, তোৰ লেতেৰা হাতেৰে নুচুবা মোৰ ত্ৰিৰংগা। হে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তোৰ হিটলাৰী লালকিল্লাত আজি নৌৰুৱাবা মোৰ ৰাষ্ট্ৰীয় পতাকা। আজি শ্বহীদৰ তেজৰ দাবীলৈ মই অহা নাই, আজি গান্ধী হত্যাৰ প্ৰতিবাদ কৰিবলৈ মই অহা নাই। হে ৰাষ্ট্ৰনেতা, আজি জনাবলৈ আহিছোঁ, স্বাধীনতাৰ মেচিনেৰে খুন হৈ গৈছে মোৰ স্বাধীনতা। আজি মই জনাবলৈ আহিছোঁ, মোৰ ল'ৰাৰ নাম ৰাখিম স্বাধীন। আজি মই জনাবলৈ আহিছোঁ, মোৰ ছোৱালীৰ নাম ৰাখিম স্বাধীনতা। ধন্যবাদ।